শুনিবলৈ পাইছে আৰু দালি চাই লওক দালি ইমানখিনি পাইছে দালি ইয়াত কিমানখিনি আধা কিলো হ'ব থেংক ইউ আমাৰ হিমন্ত বিশ্ব ছাৰক আমাৰ যি আশীনগৰৰ যি প্ৰব্লেম হৈছিলে বানপানীৰ যি সমস্যা হৈছিলে আজি যোৱাকালি ভিডিঅ' বনোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে দৃশ্যটো আপোনালোকে চাই লওক আমাৰ এইপিনে আছে চাউল বিতৰণ কৰি আছে আপোনালোকে চাই লওক এতিয়া আৰু কিমান সময়ৰ ভিতৰত মানে চাউল কিমানখিনি কি মানুহে পাই আছে আমি এতিয়া আপোনালোকক দেখুৱাই দিম আৰু কিমানখিনি কিবা এতিয়ালৈকে পোৱা নাই আপুনি এতিয়া লাইনত থিয় হৈ আছেনে তেতিয়াহ'লে আপোনালোক আমাৰ লগত আহক আপোনালোকে আহিলে গম পাব যে ইয়াত কোনে কোনে কি পালে আৰু কিমানখিনি কি চাউল শুনিছোঁ চাউল দালি আৰু কিবা কিবি বিতৰণ কৰি আছে আপোনালোকে চালে গম পাব আৰু আমাৰ ইয়াত আমাৰ স্থানীয় ৰাইজ ভোটাৰ হিচাপত মানে দিয়া আছে যিমান মানে আপোনালোকৰ 5টা ভোটাৰ আছে 5জনে পাই আছে এনেকুৱা হিচাপত মানে দি আছে তেতিয়াহ'লে আপোনালোকে শুনিবলৈ পাইছে মানে ভোটাৰ হিচাপত মানে এটা ৱাৰ্ড হিচাপত মানে চাউলখিনি আহিছে তেনেকৈ মানে বিতৰণ কৰি আছে আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুত মানুহ মানে গোট খাই আছে কাৰণ বহুত মানুহে বহুত আমাৰ আশীনগৰ যি পঞ্চায়তৰ অৱস্থা মানে সেইটো বহুত প্ৰব্লেমত ভুগি আছে আৰু ইয়াত মানে ৱাৰ্ড হিচাপত আহি আছে ন ৱাৰ্ড হিচাপত আহি আছে আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত কোনে কোনে পাইছে আপোনালোকক সেইটো দৃশ্য দেখুৱাই দিম আৰু আপোনালোকে মানে সেইটো চাই ল'ব আৰু যোৱাকালি মানে যিটো ভিডিঅ' কোনে পালে আমি অকণমান সুধি লওঁ আহক আপোনালোক আপুনি মানে কি পালে অকণমান দেখুৱাই দিলে ভাল হ'ল আপোনাৰ চাই ল'ব পাৰে এটা পালে আৰু কি এইটো কি পোৱা নাই আৰু চাউল কিমানখিনি পাইছে 3 কিলো চাউল আপোনালোকে শুনিবলৈ পাইছে আৰু দালি চাই লওক দালি ইমানখিনি পাইছে দালি ইয়াত কিমানখিনি আধা কিলো হ'ব আৰু ইয়াত দালি আধা কিলো মান হ'ব চাউল 3 কেজি মান আৰু একো পোৱা নাই নে এতিয়ালৈকে এতিয়া অলপ পিছত পাম আৰু দুটা নাম আছে আমাৰ চৰকাৰৰ তৰফৰ পৰা মানে ফাৰ্ষ্ট টাইম পাইছে নে আজি বানৰ সমস্যাটো আজি 3 দিন হৈ গ'ল মানে যেটো বানৰ পৰিস্থিতি হৈছে আজি তো 3 দিন হৈ গ'ল 3 দিনৰ ভিতৰত মানে আজি আপোনালোকে পাইছে মানে এইটো ৱাৰ্ড হিচাপত আহি আছে এইটো ৱাৰ্ড হিচাপত আহিছে মানে এইটো কিমান নম্বৰ ৱাৰ্ড পৰে এইটো 6 নম্বৰ ৱাৰ্ড আশীনগৰৰ 6 নম্বৰ ৱাৰ্ড মানে বেলেগ ৱাৰ্ডত মানে হিয়তে বিতৰণ কৰি আছে নে বিতৰণ কৰি আছে তেতিয়া আপোনালোকে শুনিবলৈ পাইছে নিশ্চয় যে বাকি ৱাৰ্ডত মানে বিতৰণ কৰি আছে আমল আহিছে ভোটাৰ পিছত কৈ আছে যে যাৰ ঘৰত পোৱালি আছে কেঁচুৱা বাচ্চা আছে তাক দিব আৰু বাকীখিনিক নিদিব কেঁচুৱা বাচ্চা নাই যাৰ ঘৰত তাক নিদিব বুলি কৈছে তাজা আমোলৰ মানে আমল পোৱা নাই আমাৰ ঘৰত বাচ্চা নাই তাতে হ'লে যাওঁ গৈ পেলাই চাওঁ চেষ্টা কৰোঁ সিহঁতক মানে কি পৰিস্থিতি হৈ আছে আৰু ইয়াত যিজন ব্যক্তি আমাৰ ইয়াৰ মেম্বাৰ চাব মানে 6 নম্বৰ ৱাৰ্ডৰ যে আমাৰ আশীনগৰ পঞ্চায়ত 6 নম্বৰ ৱাৰ্ডৰ যিজন মেম্বাৰ চাব সেইজন মেম্বাৰ চাবে মানে ইয়াৰ চাউল বিতৰণ কৰি আছে আমি অকণমান সুধিলোঁ মানে কেনেকৈ কি মানে আহিছে আৰু ইয়াত মানে চাউল কিমানখিনি মানে ঘৰে কিমানখিনি মানে চাউল আহিছে আমাৰ ইয়াত আমি 8 কুইণ্টেল চাউল পাইছোঁ আচ্ছা 150 কিলো দাইল পাইছোঁ আচ্ছা মিঠাতেল পাইছোঁ আমি 44 লিটাৰ আৰু পাইছোঁ আমল পাইছোঁ সৰু পেকেট 66 পেকেট মানে সৰু পেকেটবিলাক সৰু কেঁচুৱাৰ কাৰণে দিছে সৰু কেঁচুৱাক দি আছোঁ আচ্ছা আৰু চাউলখিনি আমি পাৰ হেড 1 কেজি কৰি দি আছোঁ 1 কেজি কৰি তেতিয়াহ'লে আপোনালোকে শুনিবলৈ পাইছে যে ইয়াত চাউল 1 কেজি কৰি দি আছে কাৰণ আপোনাৰ ইয়াৰ ৱাৰ্ডত মানে কিমান ঘৰ আছে মোৰ ইয়াত ঘৰ আছে ভোটাৰ আছে 600 ভোটাৰ আহিছে পপুলেশ্যন আৰু বেছি আছে নন ভোটাৰ বহুত আছে মোটামুটি 800 ওপৰতেই হ'ব 800 ওপৰত হ'ব তেতিয়াহ'লে মানে আপোনালোকে শুনিবলৈ পাইছে যে ইয়াত ভোটাৰ বহুত মানে ইয়াত যিখিনি চাউল দিছে সেইখিনি চাউল দি পেলাই আপুনি কাৰোবাৰ দিব পৰা নাই দি আছোঁ ৰাইজে মিলাইছিলে দি আছে সেইটো শুনিবলৈ পাইছে হয় আপোনাৰ ৰাইজৰ মানে মিলাইছিলে দি আছে আৰু ইয়াত চাউলখিনি আপোনালোকক অকণমান দেখুৱাই আপোনালোকে ইয়াত দেখিবলৈ পাইছে এয়া আছে আমাৰ চাউলৰ বস্তা এইখিনি বস্তা আৰু ইয়াত দালি থৈ আছে বহুত মানে ইয়াত বহি পেলাই বিতৰণ কৰি আছে আপোনালোকে দেখুৱাই অকণমান দৃশ্যটো চাব পাৰে আপোনালোকে ইয়াত চাউল ৰখা আছে আৰু সেইপিনে দালি দি আছে আৰু ইয়াত মানে কোনে পাইছে মানে কলম দি পেলাই মানে লিখি আছে কোনে পাইছে আপোনালোকে চাউলখিনি চাই লওক ইয়াত মানে চাউল বিতৰণ কৰি আছে আৰু আহি গৈছোঁ আকৌ এবাৰ মানে বেলেগ এখন ৱাৰ্ডত এইটো হৈছে 5 নম্বৰ ৱাৰ্ড আপোনালোকে দেখিবলৈ পাইছে ইয়াত ইণ্ডাষ্ট্ৰীসমূহত মানে চাউল বিতৰণ কৰি আছে আমাৰ এই বাইজনে মানে কি পালে আৰু 6 নম্বৰ ৱাৰ্ডত কি পালে আপোনালোকে দেখা পাইছে ইয়াত চাউল বানপানীৰ যি বিতৰণ কৰি আছিলে চাউল কিমানখিনি পালে আপুনি অকণমান সুধিলোঁ আপুনি কি পালে চাউল পালোঁ আৰু মিঠাতেল পালোঁ দালি পালোঁ অকণমান কষ্ট কৰি পেলাই দেখুৱাই দিলে অকণমান ভাল আছিলে চাউল মিঠাতেল আপোনালোকে দেখিবলৈ মিঠাতেল কিমানখিনি আধা লিটাৰ ঠিকে আছে যিমানখিনি হৈছে আৰু চাউল বিতৰণৰ মানে চাউল কিমানখিনি হ'ব ইয়াত চাউল 5 কেজি 600 5 কেজি 600 ইয়াতে 5 কেজি 600 গ্ৰাম মানে দুইজনৰ মানে
দুটা পৰিয়ালৰ দুটা পৰিয়ালৰ ইয়াত আমাৰ বাইজনে মানে দুটা পৰিয়ালৰ মানে চাউল লৈ গৈ আছে আৰু বাকীখিনি ৱাৰ্ডত মানে চাউল বিতৰণ কৰি আছে পিনি মানে চাউল বিতৰণ কৰিছে আপোনালোক দেখুৱাই দিলোঁ এনেকৈ গোটেই মানে আমাৰ আশীনগৰ পঞ্চায়ত চাউল বিতৰণ কৰি আছে কাৰণ সিপিনে অকণমান পানী আমিও যাব পৰা অৱস্থাত নাই সেইপিনে মানে অকণমান বেলেগ নাও দি পেলাই লৈ গৈছে সেইটো কাৰণে আৰু আমাৰ অসমবাসী ৰাইজক কৈছোঁ আৰু যিমান পাৰে ইমান সহায় কৰক আমাৰ বানপানীৰ যি সমস্যা হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত মানে চাউল বিতৰণ কৰি আছে 2 কেজি 800 গ্ৰাম নে কিমানকৈ পাই আছে আৰু আপোনালোকে শুনিবলৈ পাইছে আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম আপোনালোকে প্লিজ যিমান পাৰে আপোনালোকে সহায় কৰিব আৰু আপোনালোকে প্লিজ যিমান পাৰে ইমান শ্বেয়াৰ কৰিব ভিডিঅ'টো যিহেতু মানুহে চাই পেলাই আৰু অকণমান মানুহক সহযোগিতা কৰিব পাৰে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহ গোট খাই আছে বহুত মানুহ অকণমান আমি কেমেৰামেনক কম যে চেষ্টা কৰিম যে ইপিনে আহি পেলাই আপোনালোকে অকণমান মানুহ দেখুৱাবৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুত মানুহ আছে ইয়াত চাউল বিতৰণ কৰি আছে তেনেকৈ মানে বহুত চাউল অহাৰ বেছি সময় হোৱা নাই সন্ধ্যা 2-3 বজাত চাউল আহি সোমাইছে আৰু চৰকাৰৰ তৰফৰ পৰা গোটেই অসমত মানে এনেকৈ চাউল দি আছে থেংক ইউ আমাৰ হিমন্ত বিশ্ব ছাৰক আৰু আমাৰ হোজাই সমষ্টিৰ ৰামকৃষ্ণ ছাৰক বহুত এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যিখিনি আমাৰ আশীনগৰ পঞ্চায়তৰ যিখিনি নিবনুৱা মানুহৰ যিখিনি সমস্যা হৈছিলে এইখিনি সমস্যা আপোনালোকে অকণমান সমাধান কৰিছে আপুনি যিমান পাৰে অকণমান সহায় কৰিব আজিৰ কাৰণে ইমানখিনি